জোনাকৰ প্ৰেমৰ কাহিনীৰে চুই যাম সকলোৰে হৃদয় আৰজি গকুলৰ সৈতে হেল্ল' ফ্ৰেণ্ডছ দিছ ইজ ইয়ৰ হোষ্ট এণ্ড দোষ্ট আৰজি গকুল মই আছোঁ আপোনালোকৰ লগত জোনাকৰ বৰষুণত আৰু এতিয়া সময় হৈছে আমাৰ ছানডে স্পেচিয়েল শ্ব'ৰ যাৰ নাম হৈছে প্ৰেমৰ কাহিনীৰে চুই যাম সকলোৰে হৃদয় হয় আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কিছুমান ধুনীয়া ধুনীয়া প্ৰেমৰ কাহিনী আৰু যি কাহিনীয়ে আপোনালোকৰ হৃদয় চুই যাব আজিৰ কাহিনীটোৰ নাম হৈছে হৃদয়ৰ এক অনুভৱ হয় আজিৰ আৰম্ভণি এক অনুভৱেৰে কৰোঁ আহকচোন আমিও অনুভৱ কৰোঁ হৃদয়ৰ এক অনুভৱ কাহিনীটো আৰু আপোনালোকেও কৰক গতিকে বেছি পলম নকৰি আহকচোন আজি আমাৰ প্ৰথমটো কাহিনীলৈ আগবাঢ়োঁ উঠিলা বাবা? উঠিলোঁ মা মই অলপ বাহিৰৰ পৰা খোজকাঢ়ি আহোঁ ঠিক আছে বাবা। বাবা মৰ্ণিং ৱাকৰ পৰা আহিলা? অঁ দেউতা আহিলোঁ যোৱা ফ্ৰেছ হৈ লোৱা একেলগে ব্ৰেকফাষ্টটো কৰোঁ মাৰ অলপ কথা আছে তোমাৰ লগত ঠিক আছে দেউতা বাবা শুনাচোন, কি কোৱা তোমাৰ বাবে মামাই ছোৱালী এজনী চাইছে। হয় নেকি তুমি চাবলৈ যাব লাগিব। মোৰনো কি আছে চোৱা নচোৱা যাবা তোমালোকৰ ওপৰতেই কথা আৰু কি কথা কৈছা তুমি? চাবলৈ যাব লাগিব বাবা। পিছত কথা পাতিম এতিয়া মোৰ অফিচ আছে মই যাওঁ মা বাবা শুনাচোন। নাই মোৰ দেৰি হৈছে মা মই যাওঁ বন্ধু অঁ ক ব'ল আজি অলপ ক'ৰবাত বহোগৈ আৰু চাহ খাওঁগৈ। অ'কে ক'ত বহিবি পিছে আৰে আমি সদায় বহি চাহ খোৱা থাকিম আকৌ। অঁ ব'ল পোৱালি চাহ দুকাপ দে ধুনীয়াকৈ দিবি। বন্ধু অঁ ক কি হ'ল আজি যে তোৰ মনটো ডাউন কি হ'ল তোৰ? নাই ঠিকেই আছোঁ মই চা বন্ধু তোক এই অফিচত মই পোৱা 5 years হ'ল তোক কেতিয়াও এনেকৈ মুড অফত দেখা নাই। আজি কামতো তই ফ'কাছ দিব পৰা নাছিলি কি হ'ল কি ভাবি আছ? একো নাই হোৱা ক না মোক কচোন চব ক কি হ'ল ক না কি ক'ম ক কি হৈছে তোৰ? মাহঁতে ছোৱালী এজনী চাইছে অঁ তো ভালহে নে তই কি বেলেগক ভাল পাওঁ? মই জনাততো তোৰ কোনো নাই। অঁ মোৰ কোনো নাই আৰু কাকো নিজৰ কৰিবও নিবিচাৰোঁ এনেকৈ মই সুখী কি পাগলামি কৰিছ তই তাৰ মানে বিয়া নাপাতিবি? নাই নাপাতো কিয় কি হ'ল কোনোবাই তোৰ দিল চিল ভাঙি পেলাই গ'ল নেকি? অঁ ঠিক কৈছোঁ কি সঁচাকে তইচোন আজিলৈকে কোৱা নাই কেতিয়াৰ কথা কোন আছিল? বহুত পুৰণা কথা এইবোৰ আজিৰ পৰা 13 বছৰ আগৰ কথা কিয় এৰি গ'ল তোৰ? তাই এৰি যোৱা প্ৰায় 5 বছৰেই হ'ল কি অলপ ভালকে কচোন ভাঙি পাতি কথাবোৰ ক। শুন তেনেহ'লে মই যেতিয়া ক্লাছ 9ত পঢ়ি আছিলোঁ তেতিয়া এজনী ছোৱালী ভাল লাগিছিল মোৰ তাই প্ৰগ্ৰাম এটাত ডেন্সৰ প্ৰেক্টিছ কৰি আছিল আৰু তেতিয়াই তাইৰ চকুত মোৰ চকু পৰিছিল ঐ চা না ছোৱালীজনী ধুনীয়া লাগিছে অঁ ভাল লাগিছে। কি বা নামটো তাই নামটো জানিব মন গৈছে অ' জানিব মন গৈছে ব'ল সুধি আহোঁ। বাদ দে পাগল নেকি নোৱাৰো দেই মই বাদ দে তেতিয়াহ'লে। ঐ চা না মোলৈ চাই আছে অঁ চাইছে ব'ল আকৌ। না নাযাওঁ দেই দিনৰ কথা তোমাৰ সতে প্ৰথম দেখা ভয়ে ভয়ে মোলে চোৱা দেখি মৰম লাগি যোৱা জাকৰ মাজত পাছফালৰ পৰা দেখি চিনিব পৰা হোৱা মুখামুখি হলেই বুকুত গীতাৰ এখন বাজি উঠা
কিবা নাম তাইৰ কোন ক্লাছৰ বা হয় কেনেকৈ চিনাকি হ'ব পাম উফ টোপনি নাহিব নেকি আজি মোৰ কি যে যাদু আছিল তাইৰ সেইটো চকুত প্ৰেমতেই পৰি গ'লো নেকি যা বেছি চিন্তা কৰি নাথাকো যি হয় দেখা যাব তোমাক বিচাৰিব লাগিব নাইবা তুমি নিজেই মোৰ ওচৰলৈ আহিবা যদি এয়া সঁচাই প্ৰেম হয় ঐ ৰাহুল অঁ ক ঐ শুন না কি অ' কাকো নকবি কিন্তু কাকো নকওঁ কি হ'ল কালি মই যেতিয়া ডান্সৰ প্ৰেক্টিচ কৰি আছিলোঁ যে স্কুলত তেতিয়া আমাৰ স্কুলৰ কেপ্টেইন যে পংকজ দা তেওঁ মোলৈ চাই আছিল জান আৰু মোৰ তেওঁক বহুত ভাল লাগে এতিয়া কি মই প্ৰপ'জ কৰি দিব লাগে তোক নহয় অ' থেত অঁ তেন্তে কি পংকজ দা তোৰ বাৰ লগৰ নহয় জানো অঁ কি হ'ল কথা পতাই দে না কিবা কৰি হেল্প কৰি দে না প্লিজ মোৰ তেওঁৰ লগত কথা পাতিবলৈ খুব মন কৈ চাম বাৰু বাক তাইক দেখাৰ কেইদিনমান পিছত মোৰ এজনী বান্ধৱীয়ে তাইৰ কথা ক'লে ঐ পংকজ অঁ কচোন শুন আকৌ তোৰ গুড নিউজ এটা আছে গুড নিউজ আৰু মোৰ ধেমালি কৰিব আহিছে আৰে সঁচা কৈছো তোৰ কথা ছোৱালী এজনীয়ে বৰকে সুধি আছে ছোৱালী আৰু মোৰ কথা ফটো কৰি নাথাকিবি দেই শুনচোন ছোৱালীজনীৰ নাম হৈছে নিহাৰিকা তোক বোলে তাই আগৰে পৰা লাইক কৰে চ' তাই তোৰ লগত চিনাকি হ'ব বিচাৰিছে আৰু তই বোলে কালি তাইলৈ চাই আছিলি অঁ চাই আছিলোঁ তাইলৈ কি কওঁ তাই মোক আগৰ পৰাই লাইক কৰে নেকি ল এইটো তাইৰ নাম্বাৰ আৰু শুন এইটো তাইৰ নিজৰ মোবাইল নহয় মাকৰ মোবাইল আচ্ছা তই এটা কাম কৰিবি তই ফাৰ্ষ্টে তাইক এটা ব্লেংক মেছেজ দিবি আৰু তোৰ নাম্বাৰটো মই তাইক দি দিম ঠিক আছে থেংক ইউ হা থেংক ইউ হ'ব হ'ব কিবা এটা খুৱাই দিবি খাবি খাবি যা খাবি আৰু তেনেকৈ মই তাইৰ নাম্বাৰ পালোঁ আজি ব্লেংক মেছেজ এটা দিয়ে দিওঁ নেকি মই পংকজ পংকজ দা তুমি দাদা হি কি কৰিছে এনে আছোঁ তুমি মই এনেই পঢ়া টেবুলতে বহি আছোঁ অঁ ভাল ছোৱালী দেই হি পিছে ঘৰত কোন কোন আছে তোমাৰ মা পাপা আৰু মই অ' তুমি মানে মা দেউতাৰ আলাসৰ লাৰু তেনেকুৱাই আপোনাৰ মোৰ মই ভণ্টি আৰু মা দেউতা ঠিকে আছে দিয়া তোমাক মই আমাৰ স্কুলৰ যদিও কেতিয়াও দেখা নাই কিন্তু হয় নেকি হয় পিছে ভবা নাছিলোঁ বাৰু তোমাৰ লগত কথা পাতিম বুলি কেতিয়াবা হা 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 মই কিন্তু কি ভাবিছিলোঁ কোৱা সঁচাকেও দাদা তুমি চাগে তোমাৰ দাদা নাই বাবে মোক দাদা পাতিম বুলি ভাবিছা ন হি শুনা এতিয়া বাই হা পিছত পাতিম মোক মায়ে ভাত খাবলৈ মাতিছে ঠিক আছে যোৱা বাই বাই দাদা এনেকৈ মই ফাৰ্ষ্ট কথা পাতিলোঁ তাইৰ লগত আৰু তাই মোৰ বহুত কেয়াৰ লয় ময়ো লওঁ কি কৰি আছা এনেই আছোঁ তুমি মোৰ অলপ কাম আছে ফ্ৰেণ্ডৰ লগত এইবাবে অলপ ওলাই যাব লৈছোঁ বাহিৰত ঠিক আছে
যোৱা খালি সোনকালে আহিবা বেছি দেৰি নকৰিবা ঠিক আছে সোনকালে আহিম আৰু শুনা কিবা খালানে তুমি মই খালোঁ তুমি খালানে খালো যোৱা সোনকালে আহিবা আছে বাই বাই এনেকৈ আমাৰ দিনবোৰ পাৰ হ'ল তাইও মোৰ কেয়াৰ লয় ময়ো তাইৰ কেয়াৰ লওঁ আৰু এদিন মই তাইক প্ৰপ'জ কৰিম ভাবিলোঁ তোমাক ফোন কৰিব পাৰিম নেকি কৰা হেল্ল' কোৱা কি কৰিছা এনেই আছো এনেই কিবা কিবি শুনাচোন মই তোমাক কথা এটা ক'ব খোজোঁ কি কথা মানে শুনা আকৌ শুনি আছো কোৱা আকৌ মানে মানে আই লাভ ইউ কি অলপতো লাহেকে কোৱা ধৰিব পৰাকে মানে মই তোমাক ভাল পাওঁ আৰু মই সদায় তোমাক মোৰ কাষত বিচাৰোঁ নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চোৱা মই তোমাক কেতিয়াও সেই চকুৰে চোৱা নাই তোমাক মোৰ দাদাৰ আগতেহে লাগে আৰু মই নোৱাৰো তোমাক ভাল পাব ঠিক আছে দেন আজিৰ পৰা আমি কথা নাপাতোঁ কিয় কি কিয় তুমি মোক যিহেতু ভাল নোপোৱা তো এনেই মই নিবিচাৰোঁ সদায় কথা পতাটো কেলেনো কাৰণ কথা পাতিলে মই নিজক ভাল পোৱাৰ পৰা আঁতৰাই আনিব নোৱাৰিম আৰু তুমি মোক দাদা ভাবা চ' ককাইৰ লগত ইমান কথা পতাটো ইম্পৰ্টেণ্ট নহয় খবৰ ল'ম ভাল বেয়া তুমিও ল'বা সেয়াই নোৱাৰো মই কথা নপতাকে থাকিব পাৰিবা ট্ৰাই কৰা তুমিতো মোক ভাল নোপোৱা কি নোৱাৰো তোমাৰ লগত কথা নপতাকে থাকিব কাৰ লগত পাতিম নহ'লে মই নাজানো বাট যি ডিচিশ্যন লৈছোঁ আমাৰ ভালৰ বাবে লৈছোঁ বাই নাযাবা না চৰি বাই আই মিছ ইউ হেল্ল' কিয় কাটি দিলা ফোনটো নহ'লে কি কৰিম মন ভাল নাই মোৰ বাই মই এতিয়া ওলাই যাওঁ তেতিয়া ভাল লাগিব পাৰে মন পংকজ কি মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো কোনেনো থাকিব কৈছে তোমাক দাদা ভাবি থাকিলেই হ'ল ময়ো ভণ্টি ভাবিম কথা পাতিম ন ভণ্টি হিচাপে সদায়নে যদি টাইম পাওঁ মানে আজিৰ পৰা বেলেগ কাৰোবাৰ লগত কথা পাতিবা পাতিবতো লাগিবই মই সাঁচি থোৱা মৰমবোৰ দিবলৈতো কাৰোবাক বিচাৰিব লাগিব ন হ'ব দিয়া বেলেগক দিয়া মৰম নালাগে মোক ভণ্টি হিচাপে মৰম দিমতো তোমাক ভণ্টি হিচাপে মৰম নালাগে মোক তেন্তে কেনেকৈ লাগে তুমি আপোন বুলি ভাবি নিজৰ কৰি যেনেকৈ মৰম দিবা তেনেকৈ লাগে মানে কি ক'ব বিচাৰিছা ভাল পাওঁ তোমাক মই বহুত লাভ ইউ বহুত ভাল পাওঁ তোমাক আকৌ বোলে দাদা এৰি যাব ওলাইছিলা মোক লাভ ইউ আই লাভ ইউ ঘুচা মাৰি দিম গম পাবা দুখ দিয়া মোক কিয় মানে কনফিউজ তুমি এবাৰ দাদা আকৌ ভাল পোৱা পিছত আকৌ কৈ নিদিবা দাদা হিচাপে ভাল পাওঁ বহুত বুলি নকওঁ যেতিয়াই এৰি যাব ওলাইছিলা তেতিয়াই বুজিছোঁ যে ভাল পাওঁ তোমাক লাভ ইউ লাভ ইউ লাভ ইউ লাভ ইউ লাভ ইউ টু এনেকৈ আৰম্ভ হৈছিল আমাৰ ভাল পোৱা আৰু চলি গৈছিল মৰম অভিমানৰ মাজত আৰু আমাৰ এই ভাল পোৱা চলিছিল প্ৰায় 7 বছৰ ঘৰতো সকলো কথা কৈছিলোঁ তাইক বিয়া পাতিম বুলিয়ে সকলো ঠিক কৰিছিলোঁ কিন্তু মোৰ এজন বন্ধুৰ চকু তাইৰ ওপৰত আছিল তাইক সি নিজৰ কৰিব বিচাৰিছিল যিকোনো উপায়েৰে বহু চলাহী কথাৰে তাইৰ মন ঘূৰাই তাইৰ লগত মোৰ ব্ৰেকআপ কৰাবলৈ তাইক যি টি কথা কৈছিল মোৰ আৰু তাৰপিছত আমাৰ সম্পৰ্কত লাহে লাহে ফাট মেলিব ধৰিছিল তাই মোক আগৰ দৰে সময় নিদিয়া হৈ পৰিছিল আৰু এইবোৰ দেখি মই এদিন তাইক ফোন কৰি ক'লোঁ হেল্ল' কৈ যোৱা তোমাৰ হৈছে কি আগৰ দৰে খবৰ নোলোৱা হ'লা যে এনেই মই অলপ বিজি তুমিওতো বিজি কৰবাত হ'বলা ক'ত মই বিজি মই কি জানো কি মানে কোনোবাই কিবা ক'লে মানি ল'বা তুমি তোমাক মই কৈছোঁ ন সি আমাৰ ব্ৰেকআপ হোৱাটো বিচাৰে মই সেইবোৰ নাজানো বাই কি বাই মানে মোৰ ওপৰত বিশ্বাস নাই
সেইবোৰে ভাল পোৱা আছে তেন্তে কোনোবাই কিবা ক'লে মানে বিশ্বাস কৰি ল'বা নে কি নকৰোঁ এনেদৰে আমাৰ মাজত কাজিয়া দিনক দিনে বেছি হ'ব ধৰিলে তাইক মই লগ কৰিলোঁ এদিন তোমাৰ লগত মোৰ কথা আছে কোৱা তুমি যে মোক এবিধ ব্লক কৰিছা কিয় নাই ক'ত আৰে মোৰ মোবাইলত শ্ব' কৰা নাই কিন্তু মোৰ ফ্ৰেণ্ডছৰ মোবাইলততো শ্ব' কৰিছে নাজানো তোমাৰ মোৰ এবি কিবা হৈছে খোল খোৱা নাই কি মিছা কথা কৈছা তুমি তোমাৰ মোবাইলটো দিয়াচোন মোবাইল দিয়া কিয় দিম তোমাক দিয়া ক'লো নহয় দিবানে নিদো কিবা হৈছে মোবাইলটো মোৰ দিয়া তুমি মোক ব্লক কৰি তাৰ লগত মেছেজ কৰিছা আৰু এইবোৰ কি মানে লাভ ইউ কিছ ইউ কি মানে চোৱা সঁচা কথা কওঁ মই তাক এতিয়া ভাল পাওঁ তুমি মোক পাহৰি যোৱা মানে কৈছোঁচোন ভাল পাওঁ মই তাক তোমাৰ পৰা মই অশান্তি পাইছোঁ মই তাৰ লগত হেপ্পী আছোঁ সি মোক বহুত বুজি পায় আৰু কেয়াৰ কৰে তুমি 7 বছৰ মোৰ লগত কি মানে মই কি তোমাক বুজি পোৱা নাছিলোঁ নে কেয়াৰ কৰা নাছিলোঁ মই ঠিকেই ধৰিছিলোঁ তুমি বহুত কনফিউজ তুমি মোক লৈ কেতিয়াও চিয়'ৰে নাছিলা যি কোৱা যি ভাবা ভাবি থাকা বাট মই এতিয়া তাক ভাল পাওঁ তোমাক নহয় তোমাৰ প্ৰতি মোৰ একো ফিলিংছেই নাই এতিয়া কিয় নাই কেতিয়া নোহোৱা হ'ল নাজানো কিন্তু মোৰ এতিয়া ইয়াকহে ভাল লাগে সি বহুত কেয়াৰিং চৰি মোক বেয়া নাপাবা পাৰিলে মোক পাহৰি যাবা আৰু ডিষ্টাৰ্ব নকৰিবা বুজি পালি এতিয়া কিয় কোনো ৰিলেশ্যনশ্বিপত অহা নাই আৰু কিয় কাকো বিয়া পাতিব বিচৰা নাই মোৰ সেই বিশ্বাস নোহোৱা হৈ থাকিল কাৰো প্ৰতি আৰু মই এতিয়াও তাইক পাহৰিব পৰা নাই আৰু তাইৰ কথা ক'লে মোৰ আজিও চকু পানী ওলাই আহে তাইক এতিয়াও মোৰ জীৱনৰ পৰা উলিয়াব পৰা নাই বহুত ভাল পাইছোঁ তাইক বহুত কি ভুল কৰিলোঁ মই কিয় মোৰ লগত এনেকুৱা হ'ল মৰি মৰি জীয়াই আছোঁ মই আজিও বহুত ভাল পাইছিলোঁ তাইক বহুত তই বুজি নাপাবি মোৰ অনুভৱ মোৰ কষ্টবোৰ ভাল পাই চাবি কেতিয়াবা সঁচা অন্তৰেৰে তেতিয়া বুজি পাবি কোনোবাই এৰি গ'লে কিমান কষ্ট পোৱা যায় হেল্ল' ফ্ৰেণ্ডছ আজি আমাৰ কাহিনীটো কেনেকুৱা লাগিলে নিশ্চয় ভাল লাগিল নহয় জানো আজি আমাৰ এই হৃদয়ৰ এক অনুভৱ কাহিনীটোৰ পৰা সঁচাই আমাৰো এক অনুভৱ হ'ল যে কাৰোবাক সঁচা অন্তৰে ভাল পোৱাৰ পিছতো তেওঁ যদি আপোনাক বিশ্বাসঘাতকতা কৰে তেতিয়া সঁচাই বহুত কষ্ট পোৱা যায় আৰু এই কষ্টৰ অনুভৱ সঁচা অন্তৰে ভাল পোৱাজনেহে বুজি পায় প্ৰেমততো এনেকুৱা হয়েই সেই বুলি আঁতৰি যোৱাজনৰ বাবে যোনে আপোনাক বুজিয়ে নাপালে বা বিশ্বাসেই নকৰিলে তেনে এজন লোকৰ বাবে নিজক কষ্ট দিয়াটো উপযোগী হয় জানো নিশ্চয় নহয় গতিকে মই এইটোৱেই ক'ম যে অতীতক পাহৰি বৰ্তমানক আদৰক ভৱিষ্যত ৰৈ আছে আপোনাৰ বাবে মৰম ভাল পোৱাৰ অন্য এক উপহাৰ লৈ আজি আমাৰ এই প্ৰগ্ৰামটো কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত কমেণ্টছ দি আপুনি যদি আমাক মেছেজ কৰিব বিচাৰে বা আপোনালোকৰ কাহিনী আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে আমাৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত উল্লেখ কৰা হোৱাটছএপ নম্বৰত আপোনালোকৰ কাহিনী আমালৈ প্ৰেৰণ কৰিব পাৰে আৰু আমাৰ আৰজি গকুল অফিচিয়েল ফেচবুক পেজত গৈও আপোনালোকৰ কাহিনী পঠিয়াব পাৰে মেছেজ কৰি আমাৰ ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু সেই কাহিনীবোৰ আমাৰ এই প্ৰগ্ৰামত সম্প্ৰচাৰ কৰা হ'ব
ইয়াৰ উপৰিও আপোনালোকৰ যদি সুন্দৰ সুন্দৰ মৰম লগা কথা কবিতা আৰু সৰু সৰু মৰম লগা মুহূৰ্ত আছে সেয়াও আমালৈ প্ৰেৰণ কৰিব পাৰে আমি পাব্লিছ কৰিম আমাৰ RJ Okul চেনেলত আৰু আমাৰ এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ ফ্ৰেণ্ডছ লাভ ওৱান এণ্ড উইথ এভৰিৱান লগতে আমাৰ জোনাকৰ বৰষুণ আৰু RJ Okul চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি এতিয়ালৈকে কৰা নাই সো ফ্ৰেণ্ডছ এতিয়ালৈ আহিছোঁ এণ্ড ষ্টে টিউন টু জোনাকৰ বৰষুণ এণ্ড RJ Okul আকাশী তৰা তুমি সঁচাই মোৰে নদীয়ে ক'লে সাগৰে ক'লে আকাশী তৰা তুমি সঁচাই মোৰে তোমাৰ মৰমতে লিখো যে কবিতা তোমাৰ চেনেহে মোক কৰে আপোন